Hello guys, good morning. কি খবৰ আপোনালোকৰ? মোৰ একদম অৱস্থা কাহিল গা ভাল নহয় মাত বহি মেলি বেদে অৱস্থা নাই ধুলিৰ কাৰণে আচলতে এতিয়া অলপমান মানে পানী লগাই নোগা নিচিনা হৈছে আমাৰ ঘৰৰ সবৰে গা বেয়া আৰু এতিয়া ৰাতিপুৱা বাইছে 10টা মই ব্ৰেকফাষ্ট কৰিব লৈছো এতিয়া বনাই লৈছো বাটাৰ আৰু চেনিৰ ৰোল হেতুৱে খাই মোৰ ভাল লাগে ৰাতিপুৱা ভাজি সাজি খাই একদম ভাল নালাগে এনেকে একদম চেনিৰ ৰোল বনাই মই কোনে কোনে এনেকে খাই পেলাই ভাল পায় একদম ৰুটিত চেনি ৰোল বনাই পেলাই খাই বই হ'ল এইকেইদিন মানে গাটো ভাল নহয় কাৰণে মানে ব্লগ কৰিবলৈ মন যোৱা নাছিলে আৰু মানে গাটো বেয়া লাগি থাকিলে মনটো ভাল লাগি থাকে ন আৰু ব্লগটো কৰিবৰ কাৰণে মেণ্টেলি প্ৰিপেয়াৰো হ'ব লাগে সেইটো কাৰণে কিন্তু আপোনালোকে ইমান মোক সুধি আছে এইকেইদিন ব্লগ বনোৱা নাই নি আপোনালোকৰ মৰমখিনিৰ কাৰণে মানে মই মোবাইলটো আজি হাতত তুলি লৈছোঁ নাই বনাওঁ আৰু কিবা এটা বোলো মানে আপোনালোকৰ সেই মৰমবোৰে নহয় একদম ভিতৰৰ পৰা ষ্ট্ৰং কৰি দিয়ে সেই বস্তুটোৱে মানে মোক বহুত এট্ৰেক্ট কৰিছে চ' থেংক ইউ ছ' মাছ টু এভৰিৱান আই লাভ ইউ ছ' মাছ সদায় মোৰ লগত এনেকৈ থাকিব সদায় মোৰ সাহস হৈ আপোনালোক থাকিব মোৰ কাৰণে আপোনালোক বহুত কিবা এটা হোলী আহি আছে নহয় এতিয়া আপোনালোকে খেলিবনে নাই পিছে মোৰ খেলিব বিৰাট মন আছে বাট লগহে নাই তেনেকৈ কোনো সৰু সুৰাকৈ আৰু ওচৰে পাজৰে আৰু যদি কোনোবা ওলাই আহে খেলিম আৰু আপোনালোক যদি আহে আপোনালোকৰ লগতো খেলিম আহিব আপোনালোকে একেলগে হোলী খেলিম এয়া চাওক মচন্দৰী হয় এইবোৰ আৰু মই এতিয়া ছিঙিম খাবৰ কাৰণে এয়া ছিঙি ল'লোঁ মচন্দৰী কোনে কোনে বাৰু খাই বেয়া পায় মচন্দৰী বেয়া পায় বুলি সুধিছোঁ কাৰণ মই জানো ইয়াৰ গুণটোৰ কাৰণে বহুতে বেয়া পায় খায় ময়ো বেয়া পাইছিলোঁ বাট আইতাই এদিন আইতাৰ ষ্টাইলত মোক মচন্দৰী বনাই পেলাই খোৱালে মচন্দৰী পিটিকা মানে ত' সেইদিন ধৰি মানে মই মচন্দৰী খাই ভাল পোৱা হ'লোঁ দেই আজি মই আপোনালোকক সেই তেনেকৈ সেইটো বনাই আইতাৰ ষ্টাইলত মই আপোনালোকক দেখাম ত' আশা কৰোঁ চাগে আপোনালোকে ভাল পাব দেই তেতিয়া কাৰণ ময়ো বেয়া পোৱা বস্তুটো যেতিয়া ভাল পাই গ'লোঁ ত' আপোনালোকেও চাগে ভাল পাব আইতা কৰিব লৈছোঁ কল অঁ আইতা কি কৰিছা অঁ চাহ খালা মই যে আজি তুমি যে বনোৱা মচন্দৰী পিটিকা সেইটো বনাব খুজিছোঁ তুমি মোক শিকাই দিয়াচোন কেনেকৈ বনাই ৰেচিপিটো আইতাক সুধি ল'লোঁ আৰু এতিয়া আপোনালোকক বনাই দেখাম তাৰ আগতে মই ঘৰটো অকণমান চাফ চিকুণো কৰিলোঁ আৰু গা চা ধুই আজৰি হৈ আহি লওঁ গা পা ধুই আহি গ'লোঁ এতিয়া পাকঘৰত যাওঁ লৰালৰিকৈ এটা বাজিয়ে গ'ল ভোকো লাগিছে পটককৈ বনাই লওঁ আপোনালোকক দেখাম কেনেকৈ বনাইছোঁ এয়া সেইফালে মই ৰেডি কৰি লৈছোঁ এনেকৈ মচন্দৰীখিনি কাটি লৈছোঁ অলপ ডাঙৰ ডাঙৰকৈ তাৰপিছত বিলাহী এটা লৈছোঁ নহৰু কেইফুটামান লৈছোঁ আৰু এটা জলকীয়া আৰু এইফালে কেৰাহী পাতি দিছোঁ মাটিৰ কেৰাহী তেল গৰম হৈ গ'ল আৰু দি দিছোঁ নহৰু দুটা আৰু ফুটি গৈছোঁ তাৰপিছত জলকীয়াটো দি দিলোঁ আৰু এতিয়া বিলাহীখিনি দি দিম আৰু অকণমান এইফালে ভাজি লৈছোঁ আৰু এতিয়া মচন্দৰীখিনি আমি দি দিম এয়া ভাজি আছোঁ আৰু সোৱাদ অনুযায়ী আপোনালোকে নিমখ আৰু হালধি এচিকুটা দি দিলে হৈ গ'ল সেইকেইখনে ভাজি দিয়াৰ লগে লগে কমি আহিলেই এনেকৈ ভাজি থাকিব লাগিব এয়া চাওক এফালে আমাৰ হৈ গৈছে একদম ভাজোতে বাচোতে মিহি হৈ গ'লগৈ একদম এনেকুৱালৈকে ভাজি থাকিব লাগিব এয়া ভাত খাব বহিছোঁ আৰু ভাত দাইল তাৰপাছতে দাংবডি ভাজি আৰু এইফালে পিটিকা টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে মই বনোৱা আইতাৰ হাতৰ সদায় খাই আছোঁ বাট মই বনাব পাৰিছোঁনে নাই ট্ৰাই কৰি চাওঁ টেষ্টিয়ে মানে হৈছে খালি আইতাৰ হাতৰটো মানে একদম বেলেগ আৰু আইতাই মানে হাতেৰে চুই দিলে এটা বেলেগ টেষ্ট পোৱা যায় সেইটো চাগে চবৰে হয় মানে দেই আইতা বা
ভাল পোৱা মানুহগৰাকীয়ে যেতিয়া কিবা এটা বনায় ন, সেই বস্তুটোৰ মানে হাতৰ পৰশখন পালেই একদম পূৰা বেলেগ হৈ যায় খাবলৈ। চ' তেনেকুৱাই ভালেই হৈছে বাৰু বাকী, কিন্তু মানে সেই আইতাৰ হাতৰ মানে সেই বস্তুটো পোৱা নাই মানে। মই যে আপোনালোকক কি ক'ম মানে, ভাত চাত খালোঁ, তেতিয়া মাতটো শুনিছেনে, মানে নাকৰ পানী চকু পানী চব একাকাৰ হৈ গৈছে মানে, মাতেই ওলোৱা নাই, মই উশাহেই ল'ব পৰা নাই মানে। মই নাজানো ইয়াৰ পৰা কণ্টিনিউ কৰোঁ নে নকৰোঁ ভিডিঅ'টো। যদি এণ্ড কৰিব পাৰোঁ তেতিয়াহ'লে ভিডিঅ'টো আপলোড কৰিম, আৰু নহ'লে মানে নকৰোঁ মানে। মোৰ মাতটো শুনি চাগে নিশ্চয় গম পাইছে মোৰ অৱস্থাটো কেনেকুৱা, বাট আপোনালোকে কৈ থকাৰ কাৰণে মই আপোনালোকৰ মৰমত ভ্লগটো আজি ষ্টাৰ্ট কৰিছিলোঁ। নাজানো আৰু না, একদম শুই থাকিলে নহ'ব, একদম শুই আছোঁ, কাহে এনেকুৱা ধৰিছে, এনেকুৱা অশান্তি কৰিছে না, উঠি যাওঁ, উঠি গ'লে একদম মনটো ভাল লাগিব বোলো, সেইটো কাৰণে একদম উঠি আহি পেলাই ইয়েৰফোনডাল লৈ আহিছোঁ, গান শুনো অকণমান, আগফালে ফুল চুল চাওঁ আৰু ফ্ৰেছ হৈ ধুনীয়াকৈ কাজল চাজল অকণমান লগাই আহিছোঁ ন, মনটো ভাল লাগিব আৰু আবেলি সময়ত শুই থাকিলেও মনটো বেয়া লাগে। আৰু উঠি দিলোঁ আৰু যদিও গা বেয়া লাগিছে মানে, এতিয়া অকণমান গান শুনো, ৰাস্তাৰে ধুনীয়াকৈ মানুহ গৈ আছে, ফুল চুল চাওঁ, এনেকৈ এনজয় কৰোঁ আবেলিটো আৰু। এয়া সন্ধ্যা লাগিছে, এইফালে চব জোনবাইটো ইমান ধুনীয়াকৈ ওলাইছে। এয়া জুম কৰি দিছোঁ মই অকণমান, জুম কৰি দিলে বেয়াহে লাগে পিছে। জোনবাইয়ে বেজি এটি দিয়া, পাত নাই চিত নাই কিহত কৈ দিম। সেইবোৰ বাৰু আপোনালোকৰ মনত আছেনে বাৰু? সেই কবিতাবোৰ ইমান ধুনীয়া ধুনীয়া আছিলে ন। এইফালে অৰ্ডাৰ কৰিলোঁ ম'ম', মুখখন বেয়া লাগি আছে যে, সেইটো কাৰণে বোলো কিবা এটা টেষ্টি খাই দিওঁ, সদায় ঘৰত বনাই কিমান খাম ন। চ' কেন্দুগুৰিতে এখন ম'ম'ৰ দোকান আছে মানে, দাদাজনক ফোন কৰিলোঁ বোলো হোম ডেলিভাৰী দিবলৈ ম'ম', ইয়াত দি থৈ গৈছে আৰু এতিয়া কি ধুনীয়া গোন্ধ, খাই লওঁ। মই অৰ্ডাৰ কৰিছিলোঁ ফ্ৰাইড গ্ৰেভি ম'ম', আৰু এইফালে এইটো চুপ দিছে লগত, আৰু এতিয়া খাই লওঁ। বম টেষ্টি। 6 hours later. এতিয়া ঘড়ীত কেইটা বাজিছে, 11টাই বাজিব হ'ল। অথনিৰ পৰা ম'ম' খোৱাৰ পিছত মানে আলহী আহিলে, আলহী কথা পাতি থাকোঁতে বহুতেই হ'ল। এতিয়া ভাত পানী খাই মেলি আজৰি হৈহে মই মোবাইলটো আকৌ হাতত তুলি লৈছোঁ, আৰু এতিয়া মই আপোনালোকক দেখুৱাব খুজিছোঁ মই ৰাতি স্কিনত কি কেয়াৰ লওঁ বা কি লগাই শুওঁ। বহুতে সুধি আছিলে তোমাৰ স্কিনটো ভাল, এনেকৈ গ্ল' কৰে, এনেকৈ কৈ থাকে, বাট ইমানো মোৰ স্কিন ভাল নহয়। তথাপিও মোৰ স্কিনত আজিলৈকে কোনো ধৰণৰ পিম্পলছ বা শালমইনা কোনোদিন উঠা নাই। আৰু আপোনালোকেও যদি মানে তেনেকুৱা প্ৰব্লেম ফেচ কৰে, শালমইনা বা তেনেকুৱা হয়, অকণমান স্কিনখনৰ কেয়াৰ ল'লে হৈ যায়। সদায় ফেচ ৱাছ নকৰিব, আৰু পিম্পলছ উঠা স্কিনত কেতিয়াও স্কাৰ্ব নকৰিব, মানে সেইটো নকৰিবই। আৰু ফেচ ৱাছটো মোৰ মতে সদায় কৰিব নালাগে। যদি মুখত মেকআপ থাকে বা আপুনি ঘৰৰ বাহিৰত ওলাই যায়, বহুত বেছি ধূলি বালি স্কিনত লাগে, তেতিয়া আপুনি ফেচ ৱাছ কৰক। কিন্তু সদায় ঘৰতে থাকি আপুনি সদায় ফেচ ৱাছ কৰি থকাটো মানে স্কিনৰ কাৰণেও ভাল নহয়। এনেই নৰ্মেল পানীয়ে ধুনীয়াকৈ চাফাকৈ মুখখন ধুব পাৰে। আৰু এতিয়া মই একদম মুখখন চাফাকৈ ধুই আহিছোঁ, আহি পেলাই এতিয়া মই এয়া গোলাপ জল লগাম। এয়া মই অলপ স্প্ৰে কৰি ল'লোঁ। আপোনালোকে যোনটো নৰ্মেল গোলাপ জল ন, সেইটো আপোনালোকে লগাব পাৰে। মোৰ স্প্ৰেটো আছে কাৰণে মই স্প্ৰে কৰিছোঁ আচলতে। তো এতিয়া মই গোলাপ জলটো অলপ টেপ টেপ কৰি দিলোঁ, মানে স্কিনত ভালকৈ লগাই দিলোঁ আৰু যিখিনি অংশত লগা নাছিলে মোৰ। আৰু এতিয়া এইখিনি লগোৱাৰ পাছত মই লগাম এইটো এল'ভেৰা জেল। আপোনালোকৰ যদি ফ্ৰেছ এল'ভেৰা আছে তেতিয়াহ'লে ফ্ৰেছ এল'ভেৰা জেল লগাব পাৰে, সেইটো বহুতেই বেছি ভাল ফ্ৰেছ এল'ভেৰা জেলটো, কাৰণ ফ্ৰেছ বস্তু চবেই ভাল, আপোনালোকে নিশ্চয় জানে সেইটো কথা। আৰু এতিয়া মই এনেকৈ গালত মানে মইশ্চাৰাইজাৰ হিচাপে মই এল'ভেৰা লগাইছোঁ। আপোনালোকে যিকোনো ধৰণৰ মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে, যি আপোনালোকে ক্ৰীম ব্যৱহাৰ কৰে মইশ্চাৰাইজাৰ, তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। সেইখিনি আপোনালোকক মানে স্কিনখন ৰাতি আমি শুই থাকোঁতে
মানে স্কিনখনে টাইম পায় ন শুই থাকোঁতে নতুনকৈ ৰিপেয়াৰ হ'বলৈ বা যিখিনি আমাৰ প্ৰব্লেমছ আছে সেইখিনিত যদি আমি এইখিনি লগাওঁ ন তেতিয়া স্কিনটোৱে এবজৰ্ভ কৰি লয় বা যিখিনি বেয়া বস্তু সেইখিনি ৰিমুভ কৰিবলৈ বা নতুনকৈ প্ৰিপেয়াৰ কৰিবলৈ টাইম পায় ৰাতিটোত। চ' নাইট কেয়াৰ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। চ' মই এইখিনি লগাই ল'লোঁ। মোৰ স্কিন কেয়াৰটো ইমানেই চিম্পল, আৰু যদি ড্ৰাই লিপছ হয় তেতিয়াহ'লে আপোনালোকে অকণমান ভেচলিন লগাই ল'ব আৰু ধুনীয়াকৈ শুই যাব। গতিকে আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। আজি আপোনালোকৰ মৰমৰ বাবে মই এটা সৰুকৈ ভ্লগ আৰম্ভ কৰিলোঁ আৰু শেষ কৰিবলৈ লৈছোঁ। আচলতে গাটো বেয়া আছিলে, কিন্তু আজি ভ্লগটো কৰি মনটো ভাল লাগি গ'ল আৰু গাটো অকণমান ভাল লাগিছে। গতিকে আজিৰ দিনটো মোৰ এনেকৈ পাৰ হ'ল ধুনীয়াকৈ আপোনালোকৰ লগত। গতিকে আজিলৈ বাই বাই, টেক কেয়াৰ, গুড নাইট, লাভ ইউ অল।